Welcome and welcome back to my channel. আজি day 2 আজি গৈ আছো আমি জুৱাই আৰু ডাউকিলে গতিকে বলক আমি একেলগে যাওঁ ৰাস্তাটো বিৰাট ধুনীয়া মই ভাবিলো ৰাস্তাটো দেখাও অকনমান যেটো ইমান ধুনীয়া ৰাস্তা নহয় মানে গৈ থাকিলে মনটো ভাল লাগি গৈ থাকে এই জেন্টিয়া হিলছ ডিস্ট্ৰিক্টত সোমাইছো আমি তো আজি যাত্ৰা আৰম্ভ কৰো আমি শিলঙৰ পৰা 63 কিলোমিটাৰ দূৰত আছে এটা ধুনীয়া জেগা মনোলিথছ গাৰ্ডেন নাৰ্চান মানে এখন গাৰ্ডেন হয় য'ত আপোনাৰ আজিৰ পৰা 600 বছৰ আগত ধনমানিক ৰজাই জয়ন্তী সাম্ৰাজ্যৰ ৰাজধানী নৰ্তিয়ান গঠন কৰিছিল এদিন সপোনত ৰজাই দেখিছিল যে দেৱীৰ আৰাধনা স্থান পাতিব লাগে এই স্থানতে আৰু তেওঁ তেতিয়াৰ পৰা এই ঠাইখিনি জয়ন্তেশ্বৰী মন্দিৰৰ স্থান বুলি আজিলৈকে সুৰক্ষিত কৰিবৰ কাৰণে তেতিয়াই কৰি থৈ গৈছিল আৰু এইখিনি মনোলিথছ হয় শিল আছে তাতে দেৱী পূজা কৰিছিলে তো আমি ধুনীয়াকৈ চালো মেলিলে ভাল লাগিলে খুব পিসফুল কিন্তু এতিয়া কাষত খালি ৰেষ্টুৰেণ্ট বা এনেকুৱা জেগা নাই যেখাদক মানে ইমান ধুনীয়াকৈ হেৰি কৰি থোৱা নহয় আৰু কিন্তু চাফা হয় বিৰাট চাফা আহি দাদা ইয়াৰ পিছত আমাৰ সেকেন্ড ডেষ্টিনেশ্যন 19.5 কিলোমিটাৰ হয় নাৰ্তিয়ানৰ পৰা টিচি ফলছ এইটো খুব কম ইয়াতে টুৰিষ্ট যায় ইমান নাযায় মই গুগল কৰি পেলাই গৈছিলোঁ খুব ধুনীয়া জেগা কিন্তু আপোনালোকে চাওকচোন ভাল পাব বিৰাট ধুনীয়া সেলফি ডেঞ্জাৰ জোন খেতিবোৰ কেনেকুৱা ধুনীয়া লাগিছে ন ধুনীয়া লাগিছে হো তললৈ যাবলৈ ৰাস্তা নাই ন আছে এইটো কি পোক নাজানো দেখিবলৈ ধুনীয়া কাৰণে মই এনেকৈ কেপচাৰ কৰি ল'লোঁ এতিয়া সেউজীয়া ধুনীয়া পাহাৰৰ মাজে মাজে গৈ আছোঁ ৰাস্তাত সৰু সৰু ৱাটাৰফলছ দেখিছোঁ দেই ইমান ভাল লাগিছে নহয় নেক্সট ডেষ্টিনেশ্যন আছে আমাৰ ফিফি ফলছটো মই মানে বিৰাট যাবলৈ মন আছে মোৰ ইমান মন গৈছে না তাত ইমান ধুনীয়া মানে ফটো দেখি দেখি নহয় ৰাস্তাটো চাব না কি মানে ডেঞ্জাৰ ৰাস্তা হয় হা কিন্তু ভাল লাগিলে গৈ टूरिस्ट का वो मतलब मंथ कौन सा है ज़्यादा या तो वो आपका नहीं वो नहीं होने चाहिए दिसंबर में ठंडा में पता नहीं नवंबर दिसंबर को पूरा ठंडा होता है ভিউ চাওক কি ধুনীয়া কেনেকুৱা ভাল লাগিছে অসমৰ মানুহে কেনেকৈ চলালে হয় এইটো ৰাস্তাত কিন্তু আমি এইটো গৈছিলোঁ ভালক বঙাই পতা পানী মাজে মাজে বহিলে বেলেগ ধুনীয়া লাগিব ন ইয়াতে যে মই দিনটো বহি থাকিব পাৰিম ইমান ধুনীয়া নহয় কেনেকুৱা ধুনীয়া লাগিছে বহি থাকিবলৈ মন গ'ল মোৰ তাতে অঁ একদম তললৈকে যাব পাৰি গম পোৱা নাই অঁ ৰখি দিলে কেনে কেনেকৈ তুলিবলৈ যাওঁ আঁতৰি দিবতো ফটো তুলিবলৈ Sleep heaven. ফিফিৰ পৰা ওলাই আহিলোঁ এতিয়া আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ গৈ আছোঁ নেক্সট ডেষ্টিনেশ্যন আমাৰ হৈছে ক্ৰেংচুৰি তো জুৱাইত মানে ৱাটাৰফলছ মানে বিৰাট ঢেৰ আছে আৰু বিৰাটেই ধুনীয়া
তো এইটোলৈ যাওঁ ব'লক। এইটো অকণমান মানে বহুত খোজকাঢ়িব লাগিব, তললৈ বহুত যাব লাগিব, বাট বিৰাটেই ধুনীয়া। ব'লক যাওঁ একেলগে। চলো চলো নিচে চলো, তললৈ যাওঁ ব'লক। তললৈ গৈ ভাল লাগিছে কিন্তু। ওপৰৰ পৰা ভিউটো চাওক নাই বা কেনেকুৱা ধুনীয়া। ফাইনেলি পালোহি। এটা যেন জঁপিয়াই দিম এনেকুৱা মন গৈছে, কিন্তু আনফৰ্চুনেটলি সাঁতুৰিব নাজানো। গতিকে দূৰৰ পৰা নাজাৰাটো এনজয় কৰি থাকোঁ। ইমান ধুনীয়া মানে মোৰ মানে কেনেকুৱা ধুনীয়া লাগিছে নহয়। চাওক না, চবে সাঁতুৰি আছে, মই সাঁতুৰিবও নাজানো। তললৈকে গুচি আহিলোঁ সেইকাৰণে। নামি দিবলৈ মন গৈছে, সাঁতুৰিবও নাজানো, চাই চাই গুচি আহিলোঁ আৰু। ভাগৰ জাগৰ অৱস্থা বেয়া হৈ গ'ল। ইমানগাল ষ্টেপ তললৈ আহিছোঁ, এতিয়া ওপৰলৈ উঠিবই পৰা নাই। এতিয়া আমাৰ নেক্সট ডেষ্টিনেশ্যন, ব'লক যাওঁ। ইণ্ডিয়া আৰু বাংলাদেশ বৰ্ডাৰ ন? ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ চাবলৈ আহি আছোঁ এতিয়া। কাণ চানবোৰ পূৰা তাল মাৰি দিছে, কি হৈছে নাজানো, একো শুনিয়ে পোৱা নাই। নিজৰ মাতটোকে ডাঙৰ ডাঙৰকৈ শুনিছোঁ। দিব এইটো বৰ্ডাৰ বাংলাদেশ আৰু ইণ্ডিয়াৰ, মেঘালয় JNK হিলছ। মানে ভইচটো ভাগিলে, মাত ভাগিলে আৰু মোৰ চৰ্দি লাগি গৈছে পূৰা। মানুহৰ ভিৰ বাপৰে। বোলে অসমীয়া হে অঁ ভাল লাগিছে ন? সেইফালে অসমীয়া লিখা আছে বেংগলী ভাষাত। क्या है ये? मैंगो है ना, मैंगो है, खीरा है, मैंगो दीजिए। हाँ उधर मुझे हाँ एक ही हो जाएगा ना? ये अचार है, बगुरी अचार। बगुरी अचार ना लगे देखिए। ইয়াৰ পৰা এটা ওলাওঁ। ইয়াৰ পৰা ওলাই পেলাই আমি ডাউকি ৰিভাৰলৈ যাম। এয়া ডাউকি ৰিভাৰ পালোহি। এতিয়া ইয়াত অলপ চাওঁ। এতিয়া অকণমান সৰুকৈ লোকেল ছাইডত আপোনাৰ মাৰ্কেট নিচিনা আছে, তাতে গৈ আহোঁ ব'লক এবাৰ। খোৱা বোৱা বস্তুবিলাক পায়, খালি বহুত কষ্টলি, বহুত বেছি কষ্টলি। গতিকে নেক্সট যদি কোনোবা যায় কিনি লৈ যাব বাহিৰৰ পৰা, ইয়াত বহুত কষ্টলি। ডাউকি ব'টিং পইণ্টত আহিছোঁ। ইমান ৰ'দ দিছে, কেনেকৈ ব'টিং কৰিম ভাবিছোঁ কাৰণে। বহুত ধুনীয়া হয়, পানীখিনি কালাৰে বেলেগ। ইমান ধুনীয়া লাগিছে। আমি এতিয়া ব'টিং কৰিম। এইফালে গোটেই শিল আছে, ত' ব'টিংটো কৰি লওঁ, তাৰপিছতে ব'টিংটো দেখাম। ইয়াত গৈ পেলাই ক'ৰবাত কিবা কোনোবা এডোখৰ জেগা ৰখাই বুলি কৈছে, কিবা খাবলৈ কাৰণে। আমি নাখাওঁ, খাবৰ কাৰণে চিপছ লৈ আহিছোঁ। लेट्स गो। तूने पूछा ना हम कहाँ जा रहे हैं, तो मैं बोटिंग करने नहीं जा रही हूँ, एकदम एंजॉय करने जा रही हूँ। बाय। It's nice. It's so beautiful, so beautiful. हमारे लोगों ने बोला कि वो बांग्ला और इंडिया को ज्वाइन करने वाला ब्रिज है। अच्छा, ये फर्स्ट ब्रिज। Oh, ये ब्रिज है? हाँ, वो बोलते हैं ना अखंड भारत, तो वो এখন দলং ইণ্ডিয়া আৰু तो वो वहीं पूरी বাংলাদেশত इंडिया জইন का কৰা है। ব্ৰিজ বুলি কৈছে। तो ये सेट किया है ना भारत। কি ধুনীয়া লাগিছে। बाय। পানীৰ মাজে মাজে গৈ আছোঁ। অকণ পিছফালে একদম ধুনীয়াকৈ নাজাৰা মন দি চাই চাই আহি আছে। আগত এয়া মহাৰাষ্ট্ৰৰ বাইদেউ এগৰাকী আছে, বিৰাট মানে তেওঁ যৌজ বহুত বেছি, মোৰ মানে ভয় চয় নাই, আৰামত আমাৰ লগত আহিছে, টেনশ্যন লোৱা নাই। তেওঁৰ লগত আমি বেছি আহিছোঁ, 60+। The language is also very similar. The Assami language and বেংগলী অলমোষ্ট the dialects are अलग है. प्रोनाउंसिएशन বাট হা Alphabets are West Bengal. वेस्ट बंगाल, ये वही तो है ना, वो वेस्ट बंगाल। ये सब इस बाजू का है तो वेस्ट बंगाल,
हम अभी वहाँ बॉर्डर पे जाते हैं No, that is Bangladesh. That is Bangladesh. वेस्ट बंगाल बोले वेस्ट बंगाल बोले इधर इंडिया খাচী ये जयंती है ना? अच्छा अच्छा मैं उसको हाथ से মাত্ৰ দুখন বেলেগ বেলেগ হিল हाँ ये तो खासी এইটো এইফালে এইখন জয়ন্তী এখন খাচী এইখন তাৰ পৰা আহি আহি এখন অকণমানি মাৰ্কেট এখন মাৰ্কেট ইয়াতে মানুহবিলাকে ৰখি পেলাই কিবা খাবলৈ খাব পাৰে ইণ্টাৰেষ্টিং এইখিনিৰ পৰা ঘূৰাই দিব চাগে পানীৰ ফ'ৰ্চটো বেছি আহিছে অকণমান দুখত দেখিছেনে কি ধুনীয়াকৈ বহি লৈ পেলাই বৰশী বাই আছে গৈ আছোঁ ওচৰৰ পৰা দেখি যাম চাগে মাই গড বৰশী বাই আছে কি গহীনত বহি লৈ পেলাই অ' যা एकदम फास्ट से आ रही है হা অঁ লাহে 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 অ' গড এইটো পানীৰ ফ'ৰ্চটোৱে বেলেগ এডোখৰত কি ধুনীয়া লাগিছে ৰ'দৰ পোহৰত পানী হেৰিটো ডাউকি ৰিভাৰত ব'টিং কৰি আজিলৈ আমাৰ যাত্ৰা এইখিনি শেষ কৰিছোঁ কাইলৈ আকৌ যাম আমি আজি ডাউকি আৰু আমাৰ জোৱাই ফুৰা হৈ গ'ল বাকীখিনি নুফুৰোঁ অলৰেডি দেৰি হৈ গ'ল আমি শ্বিলং পাওঁতে পাওঁতে আমাৰ ৰাতি 8টামান বাজিব গতিকে আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ' লৈ আকৌ লগ পাম তাৰ পিছত ফটো অলপ আছে চাব খালি আকৌ নেক্সট ভিডিঅ' লগ পাই আছোঁ বাই বাই সকলো ভালে থাকিব